হেল্ল' বন্ধুসকল, মই বিৰাজ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ বিৰাজ অফিচিয়েল ইউটিউব চেনেলত। আজিৰ ভিডিঅ'ৰ বিষয়ে হয়তো আপোনালোকে নিশ্চয়কৈ বুজি পাইছে থাম্বনেইলটো চাই। হয়, আজি মই আপোনালোকক জনাম যে আপোনালোকে ইণ্টাৰভিউ অৰ্থাৎ আপোনালোকে ভাইভা ভইচ কেনেকৈ দিব, কি বস্তুৰ ওপৰত আপোনালোকে গুৰুত্ব দিব লাগিব আৰু কি বস্তু আপোনালোকে লৈ যাব লাগিব, এই গোটেইখিনি কথা আজি বিতংভাৱে মই আপোনালোকক ক'ম। আৰু এইখিনিতে আপোনালোকক জনাব বিচাৰিছোঁ যে এইটো এটা ইনফৰ্মেশ্যন ভিডিঅ' হয়, বহুত মন দি পেলাই আপোনালোকে চাব, প্ৰথমৰ পৰা শেষলৈকে চাব, তেতিয়াহে আপোনালোকৰ প্ৰত্যেকটো বস্তু ক্লিয়াৰ হৈ যাব। আমাৰ এডিআৰই চিলেকশ্যন প্ৰচেছটো তিনিটা ষ্টেপত হৈছে। প্ৰথমটো হৈছে ৰিটেন টেষ্ট, যোনটো হৈ গ'ল। দ্বিতীয়টো আছে ভাইভা বা স্কিল টেষ্ট, আৰু তৃতীয়টো হৈছে ডকুমেণ্ট ভেৰিফিকেশ্যন। প্ৰত্যেকটো পষ্টৰ এগেইনষ্টত দুজনকৈ প্ৰাৰ্থী চিলেকশ্যন হ'ব, আৰু সেই চিলেকশ্যন হোৱা প্ৰাৰ্থীসকলে ভাইভা বা স্কিল টেষ্ট দিব লাগিব। কিন্তু এটা কথা আপোনালোকে মন কৰিব, ডকুমেণ্ট ভেৰিফিকেশ্যনত যদি আপোনালোকৰ কিবা ৰং ডকুমেণ্টছ বা ফল্ছ ডকুমেণ্টছ ওলায়, তেতিয়াহ'লে আপোনালোকৰ কেণ্ডিডেটচাৰটো কেঞ্চেল হৈ যাব। এতিয়া ইণ্টাৰভিউৰ সময়ত আমাক কি ডকুমেণ্টছ লাগিব সেইখিনি জানো আহক। প্ৰথমতে আপোনালোকৰ যোনটো এডমিট কাৰ্ড সেইটো কালাৰ প্ৰিণ্ট কৰি ল'ব। তাৰপিছত তাৰ লগতে আপোনালোকে ডিক্লেৰেশ্যন ফৰ্ম ল'ব। ডিক্লেৰেশ্যন ফৰ্মখন তাৰ লগতে থাকিব। প্ৰত্যেকটো বস্তু আপোনালোকে দুটা ছেট লৈ যাব। তাৰপিছত অৰিজিনেল যিখিনি আপোনালোকৰ মাৰ্কশ্বিট আছে, চাৰ্টিফিকেট আছে, গোটেইখিনি অৰিজিনেল লৈ যাব। তাৰপিছত আপোনাৰ এক্সট্ৰা যদি কিবা চাৰ্টিফিকেট আছে তেতিয়া সেইবোৰ লৈ যাব। আপোনাৰ কাষ্ট চাৰ্টিফিকেট লৈ যাব, ফিজিকেলি হেণ্ডিকেপ যদি চাৰ্টিফিকেট আছে সেইবোৰ লৈ যাব, এমপ্লয়মেণ্ট এক্সচেঞ্জ চাৰ্টিফিকেট, প্ৰত্যেকটো বস্তু আপোনালোকে অৰিজিনেল লৈ যাব। লগতে আপোনালোকে জেৰক্স কপি 2টা বা 3টাকৈ লৈ যাব, আৰু লগতে 2খনমান ফটো আপোনালোকে লৈ যাবলৈ নাপাহৰিব। কিছুমান ইম্পৰ্টেণ্ট বস্তু ইণ্টাৰভিউৰ সময়ত আমি মনত ৰাখিব লাগে। ইণ্টাৰভিউ মানে হৈছে ফৰ্মেল ড্ৰেছ। আমি ইণ্টাৰভিউত সদায় ফৰ্মেল ড্ৰেছত যাব লাগে। দাড়ি কাটি যাব লাগে, ক্লিন ছেভ হৈ যাব লাগে। যিবোৰ বস্তু আমি কওঁ বা যিবোৰ কথা আমি কওঁ সেইবোৰ কথা লাউড, ক্লিয়াৰ আৰু পলাইট হ'ব লাগে। আমি যেতিয়া সোমাওঁ ইণ্টাৰভিউ ৰুমত তেতিয়া আমি সকলোকে উইছ কৰিব লাগে। আমি তেতিয়ালৈকে বহিব নালাগে যেতিয়ালৈকে তেওঁলোকে আমাক নকয়, আৰু আননেচেচাৰী ৰিয়েক্ট আমি কৰিব নালাগে। তেওঁলোকৰ লগত যেতিয়া আমি কথা পাতোঁ তেতিয়া আমাৰ চকুত হৈ কথা পাতিব লাগে, অৰ্থাৎ আই কণ্টেক্ট ৰাখিব লাগে। আৰু আমাৰ বডি লেংগুৱেজ, আমি হাত মুভমেণ্ট বা যিকোনো বস্তু আমি যেতিয়া কথা কওঁতে আমি কিছুমান বডি মুভমেণ্ট কৰোঁ, আমি সেইবোৰ আমি কণ্ট্ৰলত ৰাখিব লাগে। ইয়াত মই 2খন ফটো দিছোঁ, আপোনালোকে ভিডিঅ'টো পজ কৰি চাই ল'ব। ল'ৰা আৰু ছোৱালীৰ ফৰ্মেল ড্ৰেছ কাক কয় আৰু কি আচলতে পিন্ধিব লাগে এইবোৰ মই আপোনালোকক ইয়াতে দেখুৱাইছোঁ। ল'ৰাৰ কি লাগে আপোনালোকে ইয়াতে ভালদৰে চাই ল'ব পাৰিব, আৰু ছোৱালীৰ এইটো ইণ্ডিয়ান ষ্টাইলৰ ফৰ্মেল ড্ৰেছ হয়। আপোনালোকে চাই ল'বচোন, কাৰণ ফৰেনৰ যোনটো ফৰ্মেল ড্ৰেছ সেইটো অকণমান বেলেগ থাকে, কিন্তু আমাৰ ইণ্ডিয়াৰ যোনটো থাকে তাতে হয়তো শাৰীও পিন্ধি যাব পাৰে আপুনি, নাইবা চুইজাৰো পিন্ধি যাব পাৰে। কিন্তু এটা কথা মন কৰিব, আপোনালোকে জুৱেলাৰী পিন্ধি যাবলৈ চেষ্টা নকৰিব, কাৰণ জুৱেলাৰীবোৰ ফৰ্মেলত নপৰে। আৰু আপোনালোকে যিবোৰ শাৰী বা আপোনালোকে যিটো চুইজাৰ পিন্ধিব, চাব যে সেইটোত যাতে বেছিকৈ ফুল নাথাকে, অৰ্থাৎ বেছি ডেক'ৰেশ্যন হৈ গ'লে সেইটো ফৰ্মেলত পৰি নাযায়। গতিকে আপোনালোকে ফটো 2খন চাই ল'বচোন, নিশ্চয়কৈ বুজি পাব। এই ফটোখনৰ জৰিয়তে মই আপোনালোকক দেখাব বিচাৰিছোঁ যে ইণ্টাৰভিউ ৰুমত আপোনালোকে কেনেকৈ বহিব। ল'ৰাজনে কেনেকৈ বহিছে আপোনালোকে অকণমান মন কৰিব, আৰু আগপিনে চাব যে ইণ্টাৰভিউ যিসকলে লৈ আছে সেইসকলে ল'ৰাজনক কেনেকুৱাকৈ চাই আছে, অৰ্থাৎ ল'ৰাজনৰ প্ৰত্যেকটো মুভমেণ্ট, প্ৰত্যেকটো এংগল তেওঁলোকে ভালদৰে মন কৰি চায়। আপুনি এনচাৰ দিয়াটো ডাঙৰ কথা নহয়, আপোনালোকে কিছুমান এনচাৰ নাজানিব পাৰে, কিন্তু আপুনি কিমান ভালদৰে আপোনাৰ নিজকে পলাইটলি প্ৰেজেণ্ট কৰিব পাৰে সেইটো আচল কথা। এতিয়া আপোনালোকক জনাব বিচাৰিছোঁ যে ইণ্টাৰভিউৰ সময়ত কমন কিছুমান প্ৰশ্ন কি। চাওক, প্ৰথমতে আপোনাৰ নিজৰ ইন্ট্ৰডাকশ্যন দিব। এইটো একেবাৰে কমন। ইন্ট্ৰডাকশ্যনত আপোনালোকৰ নিজৰ নাম ক'ব, নিজৰ মা দেউতাৰ নাম ক'ব, আপোনাৰ কোৱালিফিকেশ্যন কিমান সেইটো ক'ব, আপোনাৰ ঘৰ ক'ত ক'ব, তাৰপিছত হবি আপোনাৰ কি কৰি ভাল পায় আপুনি সেইটো ক'ব, আপোনাৰ কাৰেণ্ট অকুপেশ্যন কি সেই বিষয়ে ক'ব। চাওক, আপুনি কেতিয়াও মিছা নামাতিব ইণ্টাৰভিউৰ সময়ত, কাৰণ মিছা মাতিলে হয়তো তেওঁলোকে গম পাই যাব পাৰে। আৰু যদি আপুনি কিবা এনচাৰ নাজানে, আপোনালোকে ডাইৰেক্টলি ধুনীয়াকৈ ক'ব যে চৰি ছাৰ আই ডণ্ট ন', বা চৰি মেম আই ডণ্ট ন', কাৰণ নাজানাটো বেছি ডাঙৰ কথা নহয়। আপুনি নাজানি পেলাই জানাৰ অভিনয় কৰিবলৈ নাযাব, কাৰণ যদি আপুনি জানাৰ অভিনয় কৰিবলৈ যায় তেওঁলোকে নিশ্চয়কৈ গম পাই যাব, আৰু আপোনাৰ প্ৰতি যিটো আকৃষ্ট বা আপোনাৰ প্ৰতি যোনটো পজিটিভনেছ সেইটো নেগেটিভ হৈ যাব। আৰু যিটো কথা ক'ব আপুনি পূৰা টু দ্য পইণ্ট ক'বলৈ চেষ্টা কৰিব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। যদি আপোনালোকে এটা ডেমো বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত জনাব, কাৰণ সেই ভিডিঅ'টো বনাবৰ কাৰণে মই কিছুমান মানুহ গোটাব লাগিব, এজন জ্ঞানী মানুহ যিসকলে মোৰ ইণ্টাৰভিউটো ল'ব। মই নিজে কৰিব লাগিব, যোনে ইণ্টাৰভিউ দিয়া মানুহটো মই নিজে হ'ব লাগিব। গতিকে এই শ্বুটিংখিনি কৰিবৰ কাৰণে হাতত অকণমান সময়ৰ প্ৰয়োজন হ'ব আৰু অকণমান কষ্ট হ'ব। গতিকে আপোনালোকে যদি বিচাৰে এনেকুৱাকৈ চাবৰ কাৰণে যে এডিআৰিত আচলতে স্পেচিয়েলি এডিআৰিত কেনেকৈ দিয়ে, আপোনালোকে দৃষ্টি বা অন্য চাইছে, কিন্তু এডিআৰিত কেনেকৈ দিয়ে সেই বিষয়ে যদি আপোনালোকে চাব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰি মোক জনাবলৈ একেবাৰে নাপাহৰিব।
মই দিবলৈ আপোনালোকক চেষ্টা কৰিম যিমানখিনি পাৰোঁ। আপোনালোকক সহায় কৰাটো মোৰ দায়িত্ব। গতিকে আপোনালোকে মৰম আশীৰ্বাদ কৰিব আৰু এই ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ লগত আপোনালোকৰ বন্ধু বান্ধৱীসকলে ভিডিঅ'টো চাই উপকৃত হয়। ধন্যবাদ।